এয়া শিল্পী শইকীয়া বালৈ বুলি এইখিনি গোটাতে আজি ইমান মহে কামুৰিলে নহয়। এতিয়া এই পেকেটটো যাব সঞ্জীৱা হাজৰিকা বাৰ ওচৰলৈ। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বাগিচা পাতি ভাল পোৱা সকলোৰে নিজৰ বাগিচালৈ নতুন নতুন খুব ধুনীয়া গছ ফুল আনি ঘৰখন আৰু অধিক ধুনীয়া কৰি তুলিবলৈ খুব মন যায় নহয় জানো? আৰু যদি গছ কোনোবাই উপহাৰ হিচাপে দিয়ে তেতিয়াতো কিমান ভাল লাগে সেয়া ক'বই নালাগে। গতিকে চাওঁচোন আহক আজি মই কি গছ উপহাৰ পালোঁ আপোনালোককো দেখাওঁ আৰু আপোনালোকেও কেনেকৈ মোৰ দৰে গছ উপহাৰ হিচাপে পাব পাৰিব তাৰ বিষয়ে মই ক'ম। গতিকে ভিডিঅ'টো চাই থাকক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, নাপাহৰিব। এই টোপোলাটো দিছে দীপ্তি দেউৰীবাই। গতিকে চাওঁচোন আহক ইয়াত কি আছে। দুটা পলিথিনত দিছে। এতিয়া প্ৰথমটো খুলি চাওঁ। টোপোলাবোৰ যে খোলোতে মনটো কিমান ভাল লাগে নহয় জানো? এয়া প্ৰথমতে মাৰান্তা এজোপা ওলাইছে। মোৰ ওচৰত নাছিলে এইজোপা। ইম্পেচেঞ্চৰ ডাল। মই বগা খুজিছিলোঁ, বগা আৰু পাৰ্পল, এইটো তাৰে ভিতৰত কোনোবা এটা হ'ব। এয়া ৰেইন লিলি। মই হালধীয়াটো বিচাৰিছিলোঁ, প্ৰায় সম্ভৱ বাকীকেইটাও দিছে নেকি। এয়াও ৰেইন লিলি হয়। এইজোপা হৈছে চাইনিজ ভাইলেট প্লেণ্ট। বগা বগা খুব ধুনীয়া ফুলে, মানে বেলেগ ৰঙৰো আছে। এইজোপা যিজোপা বায়ে দিছে সেইজোপা বগা ৰঙৰ, আৰু মই এইজোপাক এটা হেংগিং পটত দিম। পিছত ফুলিলে আপোনালোকক ভিডিঅ' কৰি নিশ্চয় দেখাম। আৰু এইজোপা গুলপীয়া ৰঙৰ খ্ৰীষ্টমাছ কেকটাছ। এইটো টোপোলা হৈ গ'ল। এতিয়া ব'লক ইটো খুলি চাওঁ। এইজোপা আমব্ৰেলা ট্ৰী। ইমান মৰম লাগে নহয় জানো ইয়াৰ পাতটো। বাৰ ওচৰটো বেছিকৈ নাছিলে, গতিকে মোক এনেকেই দি পঠাইছে। পানীটো হয়, গতিকে মই তেনেকৈ চেষ্টা কৰি চাম, হ'লেতো কথাই নাই আৰু। এয়াও ইম্পেচেঞ্চৰে ডাল হয়। আৰু এইজোপা জেড প্লেণ্ট বা জে প্লেণ্ট, আপোনালোকে যেনেকৈ ক'ব বিচাৰে। ইনডোৰ প্লেণ্ট হিচাপে এইজোপা গছ খুব ভাল, বিশেষকৈ আন্ধাৰ ৰুমতো খুব ধুনীয়াকৈ ছাৰ্ভাইভ কৰিব পাৰে আৰু একেবাৰে কম যত্ন ল'বলগীয়া গছ। গতিকে মই এইজোপা বাৰ ল'লোঁ। আৰু এইজোপা ইমান মৰম লগা লতাজোপা। এইজোপা এবাৰ আনিছিলোঁ কিন্তু মৰি থাকিলে, এইবাৰ বাচিব বুলি আশা কৰিছোঁ। এইজোপা বগা ৰঙৰ ইউফৰবিয়া মিলি। দুটা ডাঙৰ ডাঙৰ ডাল দিছে। আৰু এইটো এটা ফুলৰ পুলি দিছে। কি ফুল মই ধৰিব পৰা নাই, পিছত ফুলিলে নিশ্চয় গম পাম। গোটেইখিনি চাই হৈ গ'ল। এয়া চাওক ইমানখিনি ফুল দিছে, মনটো খুব ভাল লাগিছে। এনেকৈ গছ উপহাৰ পালে কিমান মনটো ভাল লাগে নহয় জানো? এতিয়া মই কাকাক কি উপহাৰ দিলোঁ সেয়া চাওঁ আহক। ৰাতিপুৱা উঠি গছবোৰ যোগাৰ কৰাত লাগি গ'লোঁ। অৱশেষত গোটেইখিনি গোটাই হ'লগৈ। এতিয়া এইখিনি গোটাওঁতে আজি ইমান মহে কামুৰিলে নহয়। প্ৰথমতে ৰ'জ কেকটাছৰ ডাল এটা আৰু অপৰাজিতাৰ পুলি দুটা বান্ধি লৈছোঁ। এতিয়া এই পেকেটটো যাব সঞ্জীৱা হাজৰিকা বাৰ ওচৰলৈ। বাৰ লগত মই আগতেও বিনিময় কৰিছিলোঁ, এইবাৰ এইকেইটা পুলি উপহাৰ দিছোঁ তেওঁক। দ্বিতীয়টো টোপোলাত ভৰাবলৈ মই এগ্লনিমা এজোপা লৈছোঁ, মানি প্লেণ্ট এজোপা আৰু মাদাৰ অফ থাউজেণ্ডছৰ পুলি এটা। এয়া শিল্পী শইকীয়া বালৈ বুলি। বায়ে আগতেও মোক বহুত গছ দি থৈছে আৰু এইবাৰ স্নেক প্লেণ্ট এজোপা লৈ আহিছে। এইখিনি মোৰ ফালৰ পৰা দীপ্তি দেউৰী বালৈ বুলি। এইজোপা ছানছেট বেল, একেবাৰে অকণমানি, আৰু এয়া খ্ৰীষ্টমাছ কেকটাছ। সৰু হয়, এই ৰংটো বাৰ ওচৰত নাছিলে, মোক বায়ে পিংকটো দিছে। আৰু এইজোপা হৈছে মাদাৰ অফ থাউজেণ্ডছৰ পুলি। মই এইটোতে ভৰাই দিছোঁ, যিহেতু খুব কোমল হয় এই পুলিকেইটা। আনহাতে নাৰায়ণপুৰ পাবগৈ লাগিব, বায়ে নিজে লৈ যাব বাৰু। তথাপিও এইজোপা এগ্লনিমা আৰু এইজোপা হৈছে কলিয়াছ। পিংক কালাৰ হয়, কিন্তু ছাঁহত থকাৰ কাৰণে ৰংটো এনেকুৱা হৈ আছে। বায়ে এইটোকে বিচাৰিছিলে। এয়া বালৈ বুলি সৰু সৰু কলিয়াছৰ ডাল কেইটামান। মই বহুত কলিয়াছ মোৰ নাইকিয়া হৈ থাকিলে, এইকেইজোপা যেনে তেনে আছে, গতিকে বাৰ হাততে দি থৈছোঁ, যদি কেনেবাকৈ থাকে পিছত হ'লেও ময়ো ল'ব পাৰিম। এয়া হালধীয়া 9 বাজি ফুল, হাচনাহানাৰ ডাল আৰু এলমণ্ডাৰ ডাল। এইজোপা ভেৰাইকেটেড এৰ'ৰুট প্লেণ্ট। বায়ে বোলে বহুত বিচাৰি আছিলে এইজোপা, মই দিব পাৰি মনটো ভাল লাগিছে। ফ্লেম ভাইলটৰ সৰু পুলি এটা। এইজোপা বায়ে বিচৰা কলিয়াছ। আগৰ কেইজোপা বায়ে বিচৰা নাছিলে বাৰু, মই এনেই দিছোঁ। নীলা অপৰাজিতাৰ পুলি।
টাৰ্টল ভাইন, এইটো ৰ'জ কেকটাছৰ ডাল, পাত আৰু কাইটবোৰ কাটি দিব লাগিব। এইজোপা অক্সিলিছ ট্ৰায়েংগুলাৰিছ, ডৰমেন ষ্টেজত আছিলে আৰু ৰিপৰ্ট কৰিছিলোঁ, গতিকে এইটো একেবাৰে অকণমানি এনেকৈ দিবলৈ বেয়া লাগে, কিন্তু বাই যিহেতু বহুত ভাল পায় এজোপা গছ, গতিকে এনেকৈ দিছোঁ, নিশ্চয় ভাল হ'বগৈ বাৰ হাতত পৰিলে। আটাইখিনি এতিয়া এটা পলিথিনত ভৰাই লওঁ। এই ধৰণে গছ উপহাৰ পোৱা বা গছৰ আদান প্ৰদান কৰা কামটো আপোনালোকেও নিশ্চয় খুব ভাল পায়। আমিতো নাৰ্চাৰীৰ পৰা গছ কিনি আনোৱেই বা কেতিয়াবা কোনোবা আপোন মানুহৰ ঘৰৰ পৰা খুজি আনো, কিন্তু কিছুমান আপুনি বিচাৰি থকা গছ নাৰ্চাৰী আনকি ওচৰ পাজৰতো ক'তো পাবলৈ নাই। আৰু কেতিয়াবা আপোনালোকৰ হাততো ইমান বেছি গছ হৈ যায় যে কাটি পেলাই দিবলগীয়া হয়, আৰু আপুনি কাৰোবাক দিওঁ বুলি ওলালেও হয়তো লওঁতাও নোলাব পাৰে। গতিকে তেনেধৰণৰ আদান প্ৰদান বা উপহাৰ হিচাপে আপোনালোকে যদি দিব বিচাৰে, তাৰ কাৰণে ফেচবুকত খুব ধুনীয়া গোট এটা আছে। ময়ো আজি কিছু মাহৰ আগতে কাৰোবাৰ পোষ্ট এটাত কোনোবাই কমেণ্ট দিয়া দেখিছিলোঁ এই গোট দুটাৰ বিষয়ে। তাত গছৰ আদান প্ৰদান হোৱাৰ কথা লিখিছিলে, গতিকে মোৰ খুব ভাল লাগি মই সেই গোট দুটা ছাৰ্চ কৰিছিলোঁ ফেচবুকত আৰু পালোঁ, আৰু মই সেই গোট দুটাত সোমাই পৰিলোঁ, আৰু এখন নতুন পৃথিৱী পোৱা নিচিনা লাগিলে। আচলতে কিমান যে বিচিত্ৰ ধুনীয়া ধুনীয়া গছ আছে আৰু মানুহে কিমান ধুনীয়াকৈ গছবোৰ ৰাখে, সেইবোৰ চাই আচলতে মনটো ভাল লাগি যায়। তাতে আপোনালোকে আপোনালোকৰ বাগিচাৰ ফটোবোৰ শ্বেয়াৰ কৰিব পাৰে বা কিছুমান গছৰ সন্ধান কৰিব পাৰে, কাৰোবাক উপহাৰ দিব পাৰে বা আপোনাৰ নথকা গছৰ লগত বিনিময়ো কৰিব পাৰে। খুব ভাল গোট দুটা আচলতে খুলিলে। মই মাথোন গোট দুটাৰ এজন সদস্যহে, তাৰ বাহিৰে একো নহয়, কিন্তু মই গোট দুটা বিৰাট ভাল পাওঁ, গতিকে আপোনালোককো জনাওঁ বুলি ভাবিলোঁ। আপোনালোকৰ হয়তো বহুতেই আছে ইতিমধ্যে গোট দুটাত, কিন্তু তথাপিও মই কৈ দিছোঁ, এটা হৈছে সেউজৰ বিনিময় আৰু এটা হৈছে শৰীৰ পালক। আপোনালোকে ফেচবুকত ছাৰ্চ কৰিলেই পাব আৰু তাত জইন হ'ব পাৰিব। গছ ভাল পোৱা তথা প্ৰকৃতিপ্ৰেমী ৰাইজৰে সেই গোট দুটা ভৰি আছে, আৰু ইমান ধুনীয়া ধুনীয়া ফুলৰ ফটোবোৰ দি থাকে, দেখিলে মনটো ভাল লাগি থাকে আচলতে। আনহাতে শৰীৰ পালক নামৰ গ্ৰুপটোত আপোনালোকে এই লকডাউনৰ সময়ত গছ কিনো বুলিলে কিনিবও পাৰিব। তাত শনি আৰু দেওবাৰে বিভিন্ন ধৰণৰ নাৰ্চাৰীৰ লগত জড়িত থকা লোকে গছ বিক্ৰীৰ বাবে পোষ্ট দিয়ে, গতিকে আপোনালোকে তাৰ পৰা নিশ্চিন্ত মানে কিনিব পাৰিব। মই ইয়াৰ আগতেও বিনিময় কৰিছিলোঁ, বিনিময় বুলি আচলতে নহয়, উপহাৰ বুলি ক'লেহে আচলতে মোৰ ভাল লাগে, কাৰণ মোৰ যিহেতু বহুত বেছি বছৰ হোৱা নাই বাগিচা পতা, গতিকে মোৰ ওচৰতে ইমান বেছি কালেকশ্যন নাই গছৰ। কিন্তু মই এই গোটকেইটাৰ জৰিয়তে চিনাকি হোৱা খুব মৰম লগা বাঘ দুজনীমান পালোঁ, আৰু তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ গছ উপহাৰো পালোঁ। যদিও মই সেইখিনি ভিডিঅ' কৰা নহ'ল, মই ফটোখনত দেখাই দিছোঁ, আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ সকলোবোৰ হৈছে। এইখিনি মই কাকলি বা বেবিতাই বা সঞ্জীৱা বা আৰু শিল্পী বাৰ পৰা পাইছিলোঁ। গতিকে আপোনালোকৰ লগতো এই ধুনীয়া অনুভৱখিনি মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ধুনীয়া ধুনীয়া গছবোৰ দেখি থাকিলে আৰু গছবোৰৰ লগত লাগি থাকিলে আচলতে আমাৰ মনটোৱে ভাল লাগি থাকে। গতিকে আজিলৈ সামৰোঁ, আৰু আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, নাপাহৰিব।